পৰিকল্পনা ক'ব পৰাখিনি যদি কয়। নিশ্চিতভাৱে যোৱা 3 দিন আমাৰ কংগ্ৰেছ দলৰ যি বিভিন্ন পৰ্যায়ৰ সভা হৈছিলে, আটাইতকৈ গুৰুত্বপূৰ্ণ সভাখন কালি আমাৰ হোটেল লিলিত অনুষ্ঠিত হৈছিলে। তাত বিশেষকৈ এছেম্বলি ডিলিমিটেশ্যন আৰু পঞ্চায়তৰ ডিলিমিটেশ্যন যিটো খুব সোনকালে হ'ব, তাৰপিছত গোটেই ৰাজ্যখনৰ বিধানসভা সমষ্টি, জিলা পৰিষদ, পঞ্চায়ত, ৱাৰ্ড সবৰে সমষ্টি সীমা পৰিৱৰ্তন, জনগাঁথনিৰো কিছু পৰিৱৰ্তন হ'ব। সেই গোটেই পৰিৱৰ্তিত পৰিস্থিতিটোত কংগ্ৰেছ দলটোৱে কেনেকৈ নিজৰ উত্তৰণ ঘটাব, সেই ক্ষেত্ৰত আমি আলোচনা কৰিছিলোঁ। দ্বিতীয়তে আমাৰ ক্ষমতা যিটো প্ৰদেশ কংগ্ৰেছৰ আছিলে বিভিন্ন ক্ষেত্ৰত, তাক বিকেন্দ্ৰীকৰণৰ কাৰণে কালি যথেষ্ট আলোচনা হৈছে। কাৰণ আমাৰ বুথ আৰু তৃণমূল মণ্ডল পৰ্যায়ৰ পৰা সদায় এটা অভিযোগ আহে যে আমাক কেৱল ইলেকশ্যনত কামত লগায়, পোষ্টাৰ মাৰিবৰ কাৰণে, ভোট বিচাৰি যাবৰ কাৰণে, চিঠি বিলাবৰ কাৰণে, কিন্তু আমাৰ বেলেগ একো ক্ষমতা নাই। সেইকাৰণে কালি সভাখনত এইটো আলোচনা হৈছে যে কি ধৰণে বুথবিলাকক এম্পাৱাৰ কৰা যায়, মণ্ডল কংগ্ৰেছ কমিটিক ক্ষমতা কেনেকৈ দিয়া যাব, প্ৰদেশ কংগ্ৰেছৰ ক্ষমতাখিনিক বিকেন্দ্ৰীকৰণ কৰিব। ধৰক এতিয়া মই এটা উদাহৰণ দিছোঁ, জিলা পৰিষদৰ টিকেট। আগতে আমি APCCত সিদ্ধান্ত লওঁ কোন জিলা পৰিষদ টিকেট পাব। এতিয়া কালি যিটো পৰামৰ্শ আহিছে যে APCCয়ে পৰ্যবেক্ষকৰ ভূমিকা ল'ব লাগে জিলাত গৈ পেলাই। এইটো মোৰে পৰামৰ্শ আছিলে। APCCত বহি ধুবুৰীত কোনে জিলা পৰিষদ পাব, জোনাইত কোনে জিলা পৰিষদ পাব, এই সিদ্ধান্তটো বৰ সঠিক নহয়। এটা সময় আছিলে যেতিয়া কংগ্ৰেছৰ একাধিপত্য আছিলে, এটা সময়ত কংগ্ৰেছ প্ৰতিদ্বন্দ্বীবিহীনো আছিলে। এতিয়া যিহেতু প্ৰতিযোগিতা আৰম্ভ হৈছে, গতিকে জিলা পৰিষদৰ টিকেটটো জিলা কংগ্ৰেছে দিয়ক। জিলা কংগ্ৰেছৰ ওপৰত প্ৰদেশ কংগ্ৰেছে পৰ্যবেক্ষকৰ ভূমিকা লওক ধেমাজিত গৈ পেলাই। গুৱাহাটীত বহি জিলা পৰিষদ টিকেট আৰু চাগিলে দিয়া নহ'ব। আৰু যেতিয়া আমাৰ ক্ষমতাটো আমি জিলাক দি দিম, তেতিয়া জিলাবিলাকে যিটো আঞ্চলিক পঞ্চায়তৰ টিকেটৰ বিলোৱাৰ ক্ষমতা আছিলে সেইটো ব্লকক দিব। আৰু তেতিয়া অট'মেটিকেলি ৱাৰ্ড মেম্বাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো মণ্ডল আৰু বুথলৈ গুচি যাব। এতিয়া টাউন কমিটি আহি আছে, ধৰক আমাৰ অট'নমাছ কাউন্সিলবিলাকত, বিশেষকৈ ডিফু, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, এইবিলাকত এতিয়া টাউন কমিটি ইলেকশ্যন হ'ব। আগতে জিলা প্ৰেচিডেণ্টে টাউন কমিটিৰ টিকেটকেইটাৰ কাৰণে APCCলৈ আহিব লাগে। এতিয়া কালি যিটো আলোচনা হৈছে তাত সিদ্ধান্ত হ'ব যে APCCয়ে পৰ্যবেক্ষক পঠাব ডিফুলৈ। ডিফু ইয়ালৈ নাহে। এতিয়া ডিফুলৈ পৰ্যবেক্ষক যাব, আমাৰ পৰ্যবেক্ষকে তেওঁলোকক গাইড কৰিব, চকু ৰাখিব যাতে ভুল সিদ্ধান্ত নহয়। কামখিনি তেওঁলোকে কৰিব, আমি নকৰোঁ। এতিয়া ৰাভা আছাম কাউন্সিল আহি আছে, মিচিং অট'নমাছ কাউন্সিল আহি আছে, BTR আহি আছে। এই গোটেই কথাবিলাকৰ আগতে নাভি কেন্দ্ৰ আছিলে ৰাজীৱ ভৱন। এতিয়া আমাৰ কালি এটাত আলোচনা হৈ আছে যে BTRৰ মানুহখিনি ৰাজীৱ ভৱনত আহি পেলাই বহাতকৈ যদি ৰাজীৱ ভৱনটো BTRত গৈ পেলাই বহে তেতিয়াহ'লে বেছি ভাল হ'ব দলৰ কাৰণে। এই ধৰণৰ এটা আলোচনা হৈছে। দ্বিতীয়তে যিটো ডিচিপ্লিনাৰী একশ্যন কমিটি, আগতে আমাৰ টাইম ফ্ৰেম নাছিলে আৰু কিছু হস্তক্ষেপ থাকে। এতিয়া কালি এইটো পৰামৰ্শ আহিছে যে ডিচিপ্লিনাৰী একশ্যন কমিটিখনে সাংবিধানিক যিটো প্ৰভিজন আছে সেই প্ৰভিজনৰ দ্বাৰাহে পৰিচালিত হ'ব লাগে। প্ৰেচিডেণ্টৰ দ্বাৰা বা কোনোবা ডাঙৰ লিডাৰৰ ইচ্ছামতে ডিচিপ্লিনাৰী একশ্যন কমিটিখন চলিব নালাগে। এওঁলোকক যেনেকৈ আমি ইলেকশ্যন কমিশ্যন ইণ্ডিপেণ্ডেণ্ট হোৱাটো বিচাৰোঁ, জুডিচিয়াৰী ইণ্ডিপেণ্ডেণ্ট হোৱাটো বিচাৰোঁ, তেনেকৈ আমাৰ ডিচিপ্লিনাৰী একশ্যন কমিটিখন they will be constituted by president, কিন্তু they will run and function according to the rules and provision of party constitution. এইটো পৰামৰ্শ আহিছে। থাৰ্ড, বিধানসভা নিৰ্বাচনৰ কাৰণে আমি পৰ্যায়ক্ৰমে কেনেকৈ, কাৰণ 2 বছৰ আছে, এতিয়াই আজি পতা গোটেই কথাখিনিয়ে যে এই 2 বছৰৰ কাৰণে শেষ কথা হ'ব নোৱাৰে। আমি এটলিষ্ট এভৰি 3 monthত আমি এই ধৰণৰ মন্থন আমি কৰি থাকিম পৰিস্থিতি
সময় বাগৰাৰ লগে লগে চিন্তা চৰ্চা আলোচনা আগবাঢ়ি গৈ থাকিব আৰু গোটেই অসমত আমি অসমৰ সংবাদ মাধ্যমৰ লগত আমাৰ কোনো প্ৰতিযোগিতা নাই কিন্তু আমি অসমত এটা ডিজিটেল বাহিনী আমি বহুদিনৰ পৰা চেষ্টা কৰি আছিলোঁ আমাৰ চেষ্টাত আমি হয়তো 20% বা 30% আগবাঢ়িছোঁ কিন্তু এইটো আমি পঞ্চায়ত ইলেকশ্যনত যদি আমাৰ এজন নেতাই ক'ৰবাত এটা বক্তব্য দিয়ে যদি মই এখন পঞ্চায়তত গৈ এটা বক্তব্য দিওঁ সেই বক্তব্যটো যাতে অসমৰ প্ৰত্যেকটো বুথলৈকে যাব পাৰে থ্ৰু পাৰ্টি চেনেল ডিজিটেল বাহিনী এটা আমি কৰিবৰ কাৰণেও আমি সিদ্ধান্ত লৈছোঁ আৰু সেইটো কাৰণে দায়িত্ব ইতিমধ্যে মোৰ পলিটিকেল সভাপতিৰ পলিটিকেল উপদেষ্টা প্ৰদ্যুৎ বৰা ডাঙৰীয়াক সেইটো কালি আমি দায়িত্ব দিছোঁ তেখেতে হয়তো কালিৰ পৰাই সেই কামটো আমি আৰম্ভ কৰিম আৰু আপোনাৰ এই আমাৰ যি 6খন কমিটি হৈছিলে তাত ৰকিবুল হুছেইন ডাঙৰীয়াক দায়িত্ব দিয়া হৈছিলে তেওঁৰ নেতৃত্বত সাংগঠনিক যিখিনি ৰদবদল মই অলপ কৈছোঁ ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দায়িত্ব দিয়া হৈছিলে ট্ৰেইনিংটোৰ ওপৰত এতিয়া ধৰক নতুন মানুহ আমাৰ দললৈ আহিব আমি আহিবলৈ দিলোঁ ল'লোঁ কিন্তু দলৰ আইডিঅ'লজিটোৰ প্ৰতি বা দলৰ আইডিঅ'লজিটো সম্পৰ্কত তেওঁলোকৰ ধাৰণাটো স্পষ্ট কৰিবৰ কাৰণে আৰু নতুন প্ৰজন্মবিলাক দললৈ আহি আছে সেই প্ৰজন্মবিলাকক কংগ্ৰেছ দলটোৰ গতিধাৰাটোক জনাই দিবৰ কাৰণে বিভিন্ন পৰ্যায়ৰ ট্ৰেইনিং অকল আগতে আমি BLA ট্ৰেইনিং কেম্প কৰোঁ বুথ ট্ৰেইনিং কেম্প কৰোঁ কিন্তু আমি এতিয়া ট্ৰেইনিং হয়তো আলোচনা যিটো হৈ আছে সেইখিনিৰ পৰা আমি ট্ৰেইনিঙৰ গ্ৰেডো থাকিব যে আপুনি MLA টিকেট বিচাৰিছে জিলা পৰিষদ টিকেট বিচাৰিছে কিন্তু দলীয় আইডিঅ'লজি সম্পৰ্কত আপোনাৰ ধাৰণাটো কি দলীয় আইডিঅ'লজিটোক লৈ আপোনাৰ ব্যাখ্যাটো কি সেই কথাবিলাকৰ ওপৰতো দলে আহি থকা সময়ত ইমিডিয়েটলি যে সব কথা হৈ উঠিব এনেকুৱা নহয় দলে গুৰুত্ব দিব লগতে আমাৰ ইলেকশ্যন মেনেজমেণ্ট এতিয়া সব কথা ময়ে ক'ব লাগে প্ৰেচিডেণ্ট হিচাপে কিন্তু কালিলৈ মিচিং অট'নমাছ কাউন্সিল ৰাভা অট'নমাছ কাৰণ অসমত আপুনি দেখিছে যে আমাৰ 9খন কাউন্সিল থাকে টাউন কমিটি মানে বছৰটোত দুটামান ইলেকশ্যন হৈয়ে থাকে চৰকাৰ যোনে নাথাকক দুটামান তিনিটামান ইলেকশ্যন বছৰটোত হয় সেইকাৰণে আমি ইলেকশ্যন মেনেজমেণ্টটো অৰ্গেনাইজেশ্যনৰ পৰা ছেপাৰেট কৰিব পাৰোঁ নেকি ইলেকশ্যন মেনেজমেণ্টটো বেলেগে কৰিব পাৰি নেকি এই কথাবিলাকো কালি বহুত গুৰুত্বপূৰ্ণভাৱে আলোচনা হৈছে আৰু এইবিলাক বহুত জেগাত আমাৰ কংগ্ৰেছ দলে কৰিছে কৰ্ণাটকত বিশেষকৈ এই কামবিলাক আমি কৰ্ণাটক মডেলটো ল'ব বিচাৰিছোঁ কৰ্ণাটকত এই কামবিলাক আমাৰ সাংগঠনিকভাৱে ইতিমধ্যে আমাৰ দলে তেলেংগানাত আমাৰ দলে কৰিছিলে আমি সেই কথাবিলাকো আমি চাই তেলেংগানাৰ সব কথা অসমত নিমিলে কৰ্ণাটকৰ সব কথা অসমত নিমিলে গতিকে আমি তেওঁলোককো ফ'ল' কৰিছোঁ কিন্তু আমি অসম মডেল এটা আমাৰ APCC গোটেই যিটো আমাৰ কাঠামোটো আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ পাৰ্টি অৰ্গেনাইজেশ্যনেল তাত কিছু ৰদবদল কিন্তু হ'ব কালি অখিল গগৈ যিটো প্ৰসংগ সেইটো আলোচনা হৈছিল নেকি কাৰণ আপোনালোকে যিটো অকলে খেলা কথা কৈছে অখিল গগৈ কৈছে যে সব লগতে আলোচনা কৰি ল'ব লাগে তেনেকুৱা ধৰণৰ বিষয়টো কিবা আলোচনা হৈছিল নেকি মই আৰু স্পষ্টকৈ সুধিছোঁ যে কংগ্ৰেছৰ প্ৰাণটো কেনেকুৱা 26-24 দৰে সকলোকে একেলগে লৈ আগবঢ়াই একেলগে লৈ আগবাঢ়িটো এৰিবও লাগিব তেনেকুৱা ধৰণৰ বক্তব্যবিলাক ইয়াত একচুৱেলি ময়ো কথাখিনিক বহুত মুকলিকৈ ক'বলৈ সুযোগ পোৱা নাই আপোনালোকে সোধাৰ কাৰণে মই কৈছোঁ এতিয়া আমি বিৰোধী ঐক্যমঞ্চত যিখিনি পাৰ্টি আছোঁ এইটো নিশ্চিত যে 26ত আমি ইলেকশ্যন একেলগে খেলিম কিন্তু আজি তাৰিখত কোনেও ঘৰত হাত সাৱটিটো বহি থাকিলে নহ'ব আৰু মই কোনো এটা দলক কথা কোৱাৰ আজি এই BJP দলে AGPক ক'ব নেকি যে আপোনালোকে আমুক জিলাত কমিটি নকৰিব অসমৰ আমুক জিলালৈ নেযাব এনেকৈ ক'ব নোৱাৰে UPPLক BJP আজি ক'ব নোৱাৰে যে আপুনি এইকেইখন জিলাত নেযাব এইকেইখন জিলাত সংগঠন নকৰিব আপুনি আপোনাৰ দলটো এক্সপাণ্ড নকৰিব এনেকৈ নকয় একেলগে চৰকাৰত থাকি পেলাইও চৰকাৰত থকা দলবিলাকৰ মাজত নিজৰ দলটোক এক্সপাণ্ড কৰিবৰ কাৰণে ষ্ট্ৰেংথেন কৰিবৰ কাৰণে ৰিষ্ট্ৰেংথেন কৰিবৰ কাৰণে দলবিলাকে কাম কৰি থাকিব যদি কোনোবা এটা দলে একোৱেই কাম নকৰে তেওঁলোকৰ যদি একো সংগঠন নাথাকে তেওঁলোকৰ যদি জিলা কমিটি বুথ কমিটি নাথাকে তে বিধানসভাত খালি আমাৰ দলক 5টা টিকেট দিয়ক এনেকৈ ক'লেতো নহ'ব
গতিকে দলবিলাকে এক্সপানশ্যন কৰিব বিচৰাত, দলবিলাকে নিজৰ পৰিসৰ বৃদ্ধি, সাংগঠনিক তৎপৰতা, আন্দোলনৰ কাৰ্যসূচী, এইবিলাকত আমাৰ কোনো দলক লৈ পেলাই ক'বলগীয়া নাই। কিন্তু 26ত আমি এতিয়া ইণ্ডিয়া এলায়েন্সৰ সম্পৰ্কত, ইণ্ডিয়া এলায়েন্সে এতিয়া পাৰ্লিয়ামেণ্টত যিটো একত্ৰিত হৈ পেলাই কৰিলে, এতিয়া ঝাৰখণ্ডত ইলেকশ্যন আছে, আপোনালোকে মোক সুধি আছে বাই ইলেকশ্যনত কি হ'ব, কিন্তু নেশ্যনেল মিডিয়াই ইণ্ডিয়া এলায়েন্সক সোধা নাই যে ঝাৰখণ্ডত কি হ'ব। কেলৈ ঝাৰখণ্ডত আমি চবেই জানো দুটা দলে আছে ইণ্ডিয়া এলায়েন্সত। ঝাৰখণ্ডত আমি চবেই জানো যে ইণ্ডিয়া এলায়েন্সত এটা আছে আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত, এটা আছে কংগ্ৰেছ। গতিকে ইণ্ডিয়া এলায়েন্সে খেলিব, কিন্তু দল দুটা, তাত আৰু এটা দুটা কোনোবা সৰু দল বা বেলেগক দুটা এটা ছিট দিব পাৰে। এতিয়া মহাৰাষ্ট্ৰত ইলেকশ্যন হ'ব, তাততো কোনো ইণ্ডিয়া এলায়েন্স মানে ইণ্ডিয়া এলায়েন্সত আছে 26টা দল, কিন্তু মহাৰাষ্ট্ৰত 26টা দলে টিকেট নাপায়। আমি কথাটো বুজিব লাগিব। মহাৰাষ্ট্ৰত কোনে কোনে পাব টিকেট ইণ্ডিয়া এলায়েন্সৰ? শিৱসেনাই পাব, NCPয়ে পাব, কংগ্ৰেছে পাব। মহাৰাষ্ট্ৰত ইণ্ডিয়া এলায়েন্সৰ 26টা দলে ইলেকশ্যন নেখেলে। মহাৰাষ্ট্ৰত ইণ্ডিয়া এলায়েন্সৰ 3টা দলে খেলিব, আৰু কেম্পেইনিঙো 3টা দলে কৰিব, কাৰণ বাকী দলবিলাকৰ তাত প্ৰভাৱ আছে বুলি মই কিন্তু নাজানো। এতিয়া হিমাচল প্ৰদেশত কি কয় আপোনাৰ হাৰিয়ানাত আম আদমি পাৰ্টি আছে অলপ, বাকী কংগ্ৰেছ আছে। গতিকে ইণ্ডিয়া এলায়েন্সক এতিয়া আমাৰ বিৰোধী ঐক্য মঞ্চ এনেকুৱা নহয় যে বিৰোধী ঐক্য মঞ্চৰ প্ৰত্যেকটো দলৰে বিহালীত সংগঠন আছে, নাই সংগঠন। CPIML আছে, CPIML সংগঠন আছে বিহালীত, আৰু আমি CPIML সৈতে কথা পাতিছোঁ, কথা পাতি আছোঁ আৰু কথা পাতি থাকিম। নাই নাই মই কৈ আছোঁ আপোনাক। এতিয়া বঙাইগাঁৱত আপুনি বৰপেটা লোকসভা নিৰ্বাচনৰ ভোটটো চালেই গম পাব যে আমি বিৰোধী ঐক্য মঞ্চ বা ইণ্ডিয়া এলায়েন্সৰ কাৰ প্ৰভুত্ব আছে। আপুনি চিডলিত BPFৰ আছে প্ৰভাৱ, UPPLৰ প্ৰভাৱ আছে, আৰু 3rd পজিশ্যনত আমি আছোঁ, 4th পজিশ্যনত কোনো নাই তাত। আপুনি মই কোনটো ফ'ল' কৰিছোঁ? ইণ্ডিয়া এলায়েন্সৰ এতিয়া বিভিন্ন উপ নিৰ্বাচন হৈ গ'ল। হিমাচল প্ৰদেশত 4টা ছিট, 4টা ছিটত কোনে খেলিলে আপোনালোকে কওক? কংগ্ৰেছে খেলিছে। হিমাচল প্ৰদেশত যেতিয়া 4টা ছিটত উপ নিৰ্বাচন হৈছে, কংগ্ৰেছে খেলিছে। 4টা ছিট 4টা পাৰ্টীয়ে ভাগ কৰি লোৱা নাই। এজ পাৰ হিষ্ট্ৰী, এজ পাৰ বেকগ্ৰাউণ্ড অফ দ্য কনষ্টিটুৱেঞ্চি। গতিকে পলিটিকেলি মই কাৰোবাক অনভিজ্ঞ আৰু মই অভিজ্ঞ এই কথাটো মই কোৱা নাই, কিন্তু আমি এলায়েন্সৰ ধৰ্ম মই ভাবোঁ যে কংগ্ৰেছতকৈ বেছিকৈ কোনেও নাজানে। কেলৈ অসমত নহয়, ভাৰতবৰ্ষত প্ৰথম নৰসিংহ ৰাও ডাঙৰীয়াৰ নেতৃত্বতেই এই এলায়েন্সৰ যুগটো আৰম্ভ হৈছে। তাৰপিছত বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্ব লৈছে এলায়েন্সত। 91 চনত মাইনৰিটি গভৰ্ণমেণ্টক ছাকচেছফুলি লিড কৰিছিলে কংগ্ৰেছে। তাৰপিছত অসমত তৰুণ গগৈ ডাঙৰীয়াই কৰিছে BPFৰ লগত মিলি পেলাই। এনেকুৱা কংগ্ৰেছ আছিলে, এইবিলাক মানুহে পাহৰি গ'ল যে 2016ত যেতিয়া 11ত যেতিয়া কংগ্ৰেছে ফুল ফ্লেট মেজৰিটি পালে, ফুল ফ্লেজ মেজৰিটি পোৱাৰ পিছত BPFক মন্ত্ৰিত্ব দিছিলে। আপুনি মনত পেলাওক, কংগ্ৰেছে 74 ছিট পোৱাৰ পিছত এলায়েন্সৰ ধৰ্ম কংগ্ৰেছক কোনোবাই শিকাব নালাগে। ইয়াতকৈ ডাঙৰ উদাহৰণ আপুনি বিচাৰিব নালাগে যে কংগ্ৰেছে ফুল ফ্লেজ মেজৰিটি পোৱাৰ পিছত চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ চৰকাৰত মন্ত্ৰী আছিলে, আমি কংগ্ৰেছৰ মানুহে মন্ত্ৰী পোৱা নাছিলোঁ, আমি 74 পাইছিলোঁ। আৰু আমি যেতিয়া এলায়েন্সত আছিলোঁ BPFৰ লগত, কুকুৰাঝাৰত আমাৰ সংগঠন শেষ হৈ গ'ল আমি এলায়েন্সৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে। গতিকে আমি এলায়েন্সৰ ধৰ্ম পালন কৰিম, আৰু এনেকুৱা প্ৰৱণতা হ'ব নালাগে যে টিভিত ওলাবৰ কাৰণে, কাৰণ এতিয়া বহুত কেইটামান TV চেনেলে
মোক গালি নাপাৰিলে তেওঁলোক ওলাবলৈ নাপাব, এনেকুৱা এটা হৈছে। যদি ভূপেন বৰাক সমালোচনা নকৰে তেতিয়া টিভিয়ে নুলিয়ায়। গতিকে কোনোবাই এনেকৈ ভাবি ল'ব নালাগে যে মই আজি ওলাব লাগিব আৰু ভূপেন বৰাক আৰু কংগ্ৰেছক গালি পাৰিব লাগিব। কাৰণ আমাৰ সন্মিলিত কথাটো হৈছে যে অসমৰ পৰা সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি বিদায় দিয়ে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈ আছে? 60-40 কথা কৈ আছে। আজি যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানক লৈ চিন্তিত বুলি কৈছে, একেগৰাকী মুখ্যমন্ত্ৰীয়ে গুজৰাটৰ মুছলমানক লৈ চকুপানী টুকিছিলে। মুছলমানৰ তেজ গুজৰাটৰ পানীৰ পাইপৰ মাজেদি বয় বুলি কৈছিলে। গুজৰা কাণ্ডক লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2014 চনত দিয়া ভাষণৰ অডিঅ' ভিডিঅ' মই আজিও আপোনাক দিব পাৰোঁ। এখেতে এই কাৰণে হিন্দু মুছলমানৰ কথা কোৱা নাই যে তেখেত চিন্তিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাৰণে হিন্দু মুছলমানৰ কথা কৈছে, কেলে বানপানী গৰাখহনীয়া সমস্যা সমাধান কৰাত তেখেত ব্যৰ্থ, নিবনুৱা সমস্যা সমাধান কৰাত তেখেত ব্যৰ্থ, ভিজন ডকুমেণ্টছ কাৰ্যকৰী কৰাত তেখেত ব্যৰ্থ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাত ব্যৰ্থ, 6 জনগোষ্ঠীৰ জনজাতিকৰণত ব্যৰ্থ। 8জন মানুহ আনিবৰ কাৰণে 5জন মানুহক মাৰিলে বিজেপিয়ে। 8জন মানুহ অসমলৈ আনিবৰ কাৰণে 5জন, ছাম ষ্টাফৰ্ড, দীপাঞ্জল দাস, দ্বিজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক, আব্দুল আলিম, 5জন অসমীয়া যুৱকক গুলীয়াই মাৰিলে 8জন মানুহক আনিবৰ কাৰণে। এই কথাটো তল পেলাবৰ কাৰণে তেখেতক এটা বিষয় লাগে। সেইকাৰণে তেখেতে হিন্দু মুছলমানৰ কথা কৈ আছে। আমি সেই কথাটো বুজি পাওঁ। অসমৰ ৰাইজে, সচেতন ৰাইজে কথাটো বুজি পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো দুৰ্নীতি, এই দুৰ্নীতি এটা ঢাকিব নোৱাৰে। আপুনি খাবলৈ হ'লেও CM-লৈ চাব লাগিব, চাহ খাবলৈ হ'লেও CM-লৈ চাব লাগিব, মেকডনাল্ডত যাবলৈ হ'লেও CM-লৈ চাব লাগিব, টিভি চাবলৈ হ'লেও CM-লৈ চাব লাগিব। আপুনি ৰাস্তা যদি যায়, এইটো ক'লৈ গৈছে, ৰিচৰ্টলৈ গৈছে, ৰিচৰ্টত থাকিলে CM-লৈ চাব লাগিব। যিফালে খালী মাটি দেখিব আপুনি CM-লৈ চাব লাগিব। ঢাকিব নোৱাৰে এতিয়া। গতিকে ঢাকিবলৈ উপায় কি? হিন্দু মুছলমান কৈ থাকিব লাগিব, হিন্দু মুছলমান কৈ থাকিব লাগিব। সেইটো অসমৰ ৰাইজে ইতিমধ্যে বুজি পাইছে, কংগ্ৰেছ দলে বুজি পাইছে, আৰু আমাৰ বন্ধুসকলেও বুজি পালে ভাল হয়।